আমি ইমান বছর ধরে দোকান করছি কিন্তু কোনোদিন এনে ঘটনা হওয়া নাছিল। আর কি ঘটনা ঘটিল মানিকপুৰৰ দোকানত? আমি গরিব মানুষ ইমান দিন যে এটা ইনকাম করে খাই আছো, যে সাধারণ ফুটপাথত দোকান করে চাহৰ দোকান করে খাই। কিয় দুখ কৰিবলগীয়া হ'ল সাধাৰণভাৱে চলি থকা চাহৰ দোকানীয়ে? আসলতে যোৱা নিশা এক চুৰিৰ ঘটনা সংঘটিত হ'ল বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণৰ ওচৰতে অৱস্থিত এখন সাধাৰণ চাহৰ দোকান। হয়, মানিকপুৰৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত এখন সাধাৰণ চাহৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি থকা মানিকপুৰ বৰবিলা গাঁৱৰ গোপী ৰায় আৰু তেখেতৰ দুই পুত্ৰ তাপস ৰায় আৰু দীপাংকৰ ৰায়ৰ সাধাৰণ চাহৰ দোকানখনত যোৱা নিশা চোৰে চলালে চুৰিকাণ্ড। চোৰৰ হাতৰ পৰা হাই নগল এওঁলোকৰ সাধাৰণ চাহৰ দোকানখনৰ তম্বুখনত। উল্লেখযোগ্য যে মাত্ৰ দুদিন আগতেই মানিকপুৰৰ বৰবিলা গাঁৱৰ দুৰ্লভ নাথৰ ঘৰত গৰু চুৰিকাণ্ডৰ উত্তেজনা মাৰ নৌজতেই যোৱা নিশা মানিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণৰ এই সৰু চাহ দোকানখনত সংঘটিত হোৱা এনে চুৰিকাণ্ডই কিন্তু চোৰে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীক ভেঙুচালি কৰাটোৱে নুবুজায়নে? কি হৈছিল কালি রাতে দোকান করে যাওয়াতে তম্বুখান তো থইয়া যাং আমি ডেইলি, কিন্তু আমি ইমান বছর দোকানখান করে যাই আছো মোটামুটি তম্বুখান কালি থই গেলো, থই যাতে রাতিপুৱা আহি দেখাম তম্বুখান নাই। প্রবলেম সেইটোৱে, ৰাতিপুৱা ইফাল বিচাৰিলো কহতো নাই, ইয়াকে সুধলো, পাছত ভালে কেইজনতে ৰাতি আছিল তাহাকো সুধলো, তাহন পিছত কয় আমি সোনকালে গেছো কালি সেইকাৰণে আহি দেখাম নাই, সেয়ে আৰু সেইকাৰণে কোৱা হৈছে। আমি ইমান বছর ধরে দোকান করছি কিন্তু কোনোদিন এনে ঘটনা হওয়া নাছিল। আর কিন্তু এই কালি যেটা ঘটনা করে এটা ঘটনা অলপ ভয় লাগছে আমার। কিন্তু আজিলৈকে ইমান দিন ওচৰত থানাখানো আছে, কিন্তু ওচৰত হয় বেলেগ চুৰ হৈছে, কিন্তু তম্বু চুৰ হোৱা নাছিল। আৰু এইয়ে প্ৰথম হ'ল মানিকপুৰত লক্ষ্মী মন্দিৰৰ তাতে। আমি গরিব মানুষ ইমান দিন যে এটা ইনকাম করে খাই আছো, যে সাধারণ ফুটপাথত দোকান করে চাহৰ দোকান করে খাই আছো, তম্বুখান থৈ যাং সিখানে লৈ গেল। আমি ইমান দুখীয়া মানুহ, এনেহেন তম্বু যদি চুৰ কৰে আমি কেনেকৈ কিনিম? বছৰে বছৰে কিনিব নোৱাৰি না, হয় না নাই? মানিকপুৰৰ দৰে এখন শান্ত ভদ্ৰ ঠাইতো এনেদৰে সঘনাই বৃদ্ধি হোৱা চুৰিৰ ঘটনাই কিন্তু সচেতন ৰাইজৰ মনত উদ্বেগ সৃষ্টি কৰাটো তেনেই স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ কি ভূমিকা হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।